পাছত নিশ্চয়কৈ ক'ব লাগিব বৰনদীৰ পানীয়ে এতিয়া এই সমগ্ৰ অঞ্চলটোত বানপানীৰ সৃষ্টি কৰিছে। অসমৰ সমগ্ৰ অঞ্চলৰ লগতে এই বৰনদী বাঢ়নী পানীয়ে ইয়াত গৰাখহনীয়াৰ সৃষ্টি কৰিছে আৰু মানুহসকলৰ ইয়াত থাকিবৰ বাবে অসুবিধা হৈছে। পানীত হাঁহ নচৰা অৱস্থা হৈছে। মই ইয়াত এজনৰ পৰা জানিবলৈ বিচাৰিম এই সমগ্ৰ পৰিৱেশটোৰ বিষয়ে আপুনি কি ক'ব? মই ইয়াকে ক'ব বিচাৰোঁ যে আজি আপোনালোকে আহি এয়া দেখিছে আমাৰ মানুহখিনি কিমান দুৰৱস্থা হৈছে। এইফালে এতিয়া আমি মথাউৰি ভাঙি পানী সোমাইছে, গোটেই ঘৰ দুৱাৰ শেষ কৰিছে। আমি অহা যোৱা ৰাস্তা এটা নাই, এইফালে এতিয়া নাও লৈ অহা যোৱা কৰিবলগীয়া হৈছে। আমাৰ মথাউৰিটো যদি চৰকাৰে ভালদৰে বনাই দিলে হ'লে আজি আমাৰ এইডখা নহয়। গতিকে মই আহ্বান জনাইছোঁ যাতে আমাৰ মথাউৰিটো ভালকৈ চৰকাৰে বনাই দিয়ে। মই ইয়াকে ক'ব বিচাৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব সমগ্ৰ অসমৰ চৰকাৰখনে এই বানপানীৰ সমস্যাটো আজি পৰ্যন্ত তেওঁলোকে শেষ কৰিব নোৱাৰিলে। ইয়াৰ কোনো এটা মীমাংসা হোৱা নাই। বানপানীৰ সমস্যাটো প্ৰতি বছৰে অসমৰ সমগ্ৰ অঞ্চলতে প্ৰতি বছৰে মানুহৰ মাজত হাহাকাৰ সৃষ্টি কৰি আহিছে। লগতে জলসম্পদৰ নিচিনা এটা ব্যাগুম যি বিভাগ, সেই বিভাগটো কিন্তু আজিলৈকে একো এটা সমাধান আনিব পৰা নাই। মই কেমেৰা পাৰ্চন নিপেনক মই সমগ্ৰ পৰিৱেশটো দেখাবলৈ বিচাৰিছোঁ। পৰিৱৰ্তনৰ ঢাক ঢোল কোবোৱাই চৰকাৰখনে কিন্তু বানপানী সমস্যাটোৰ সমাধানৰ কোনো ব্যৱস্থা কৰা নাই। আপোনালোকে জানে যে প্ৰতি বছৰে মথাউৰি নিৰ্মাণৰ নামতে হওক বা বানপানী নিয়ন্ত্ৰণৰ নামতে হওক হাজাৰ হাজাৰ কোটি টকাৰ কিন্তু খৰচ হয়। আপোনালোকক জনাব বিচাৰিছোঁ যোৱা বছৰ নিৰ্মাণ কৰা এই অঞ্চলৰ মথাউৰিটো কিছুদূৰ আগত ইতিমধ্যে ছিঙি গৈছে আৰু গোটেই গাঁওখন বানপানীয়ে প্লাবিত কৰিছে। এতিয়া এই গাঁৱৰ সমগ্ৰ মানুহে বানপীড়িতসকলে এইদৰে মথাউৰিত দিন কটাইছে। মই পৰিৱেশটো পুনৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এই অঞ্চলটোত মানুহৰ যাতায়াতৰ কোনো ব্যৱস্থা নাইকিয়া হৈ গৈছে, যোগাযোগৰ কোনো ব্যৱস্থা নাইকিয়া হৈ গৈছে। বৰ্তমান মানুহে কেৱল নাৱেৰে ইঠাইৰ পৰা আন ঠাইলৈ নিজৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ লৈ গৈছে। মই ইয়াৰ এজন ব্যক্তি গাঁৱৰ জ্ঞাতিৰ পৰা মই জানিব বিচাৰিম এই আপোনালোকে কি সমস্যাৰ সন্মুখীন হৈছে তাৰ বিষয়ে অলপমান আমাৰ ৰাইজক জনাওক। কিনো ক'ব, আমাৰ বৰনদীৰ পানীয়ে প্ৰতি বছৰে গাঁওখন ধ্বংস কৰি শেষ কৰিয়ে পেলায়। এতিয়া আমাৰ কথা কোনে শুনে, কোনেও গুৰুত্ব নিদিয়ে। এতিয়া আপোনালোকে মনে চৰকাৰে ঘৰটোকে চাওকচোন, বানৰ পানীৰ প্ৰকোপত তাৰ সৌৱা ঘৰ ভেটি যাওঁ। ঐ শুনিছ? সেই পানী এগিলাচ আনচোন। সেই শুনিছে? ভাত বাঢ়িলো আহক। ইহঁত দুটাৰ লগতে আপুনিও খাই লওকহি। ঐ, নদীৰ পানী বাঢ়ি আহি পাৰ পালেহি বুজিছোঁ। পাৰৰ ওপৰে পানী এতিয়া বাগৰি সেই ঘনকাহঁতৰ ওচৰৰ মথাউৰিটো এই ভাগু হৈ আছে। তয়ো খাই ল বুজিছ, কোনে জানে আই বোপাই মৰমৰ ভেটিটো কাইলৈ থাকে বা নাথাকে। তয়ো পাৰিলে কেইটামান খাই ল বুজিছ।
বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য